নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ আপোনালোক সকলোকে। টেট কাম ৰিক্ৰুইটমেণ্টৰ ৰিজাল্টসমূহ ঘোষণা কৰিলে আৰু যিসমূহ ভেৰিফিকেশ্যন আছিল, ভেৰিফিকেশ্যনসমূহো বৰ্তমান হৈ গৈছে। যি আপোনালোকৰ পষ্ট গ্ৰেজুৱেট টিচাৰ অৰ্থাৎ PGT আৰু GT অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ, PGTৰ বহুত আগতেই হৈ গ'ল ভেৰিফিকেশ্যন। এতিয়া GTৰ হৈ আছিল আপোনালোকৰ জুলাই 4 তাৰিখলৈকে শেষ হৈছে GTৰো ভেৰিফিকেশ্যন প্ৰক্ৰিয়া। এতিয়া বহুত শিক্ষাৰ্থী ৰৈ গৈছিল 0.25, 0.50 এনেকুৱা মাৰ্ক কম পায়, যিখিনিয়ে মানে ভেৰিফিকেশ্যনত যাব নোৱাৰিলে। তেওঁলোকে বহুত দুশ্চিন্তাত ভুগি আছিল। কিন্তু শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে যে যি আপোনালোকৰ টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম, সেই এক্সামৰ GTয়ে হওক বা PGTৰে হওক, দুয়োটাৰে আপোনালোকৰ ছেকেণ্ড লিষ্টখন প্ৰকাশ কৰিব। যিখিনি কেণ্ডিডেট আপোনালোকৰ ভেৰিফিকেশ্যনত ৰিজেক্ট হ'ব, তেওঁলোকৰ বিপৰীতেহে ছেকেণ্ড লিষ্টখন প্ৰকাশ কৰা হ'ব। চ' খুব ভাল কথা এটা। চ' সকলোৰে মনত এটা আশাৰ সঞ্চাৰ জাগিল। চ' এতিয়া বহুতে ভাবি আছে যে কাট অফ কিমানলৈকে কমিব পাৰে। কাট অফৰ ওপৰতে নিৰ্ভৰ কৰিব। যিহেতু বহুতৰে আপোনালোকৰ 2 কম আছে, 3 কম আছে, 5 কম আছে ধৰক, 10 কম আছে ধৰক। কিন্তু এটা কথা এইখিনিতে আপোনালোকে জানি থ'লে ভাল হ'ব, যিখিনি আচলতে পইণ্টত আছে তেওঁলোকে নিশ্চিত বুলি ধৰিব পাৰে আচলতে ছেকেণ্ড লিষ্টত তেওঁলোকৰ নাম আহিবই, ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত তেওঁলোক যাব পাৰিবই। কোনো তাত ক'বলগীয়া একো কথাই নাই যিসকল পইণ্টত আছে। কিন্তু যিসকলৰ ধৰক 2 কম আছে, 3 কম আছে, 4 কম আছে, এই তেনে লোকসকলে অকণমান চিন্তাত ভুগি আছে। তেওঁলোকে আচলতে ভেৰিফিকেশ্যনত তেওঁলোকক মাতিব নাই, ছেকেণ্ড লিষ্টত তেওঁলোকৰ নামটো আহিব নাই। এতিয়া প্ৰধান কথাটো হ'ল ভেৰিফিকেশ্যনত কিমানৰ ৰিজেক্ট হৈছে। হয়, বহুত কথা ক'ব আপোনাক, ৰিজেক্ট হৈছে, কিছুমানৰ হোল্ড কৰি ৰাখিছে। ভেৰিফিকেশ্যনত ৰিজেক্ট হোৱাটো সঁচা, ৰিজেক্ট হৈছে। যিহেতু বহুতে BEd কৰি আছিল ধৰক, কৰি থাকোঁতেই তেওঁলোকে এপ্লাই কৰিল আৰু এপ্লাই কৰি তেওঁলোকে পষ্টটোত ছিলেকশ্যন হ'ল, কিন্তু ভেৰিফিকেশ্যনত তেওঁলোক ৰিজেক্ট হৈছে। তাৰ উপৰিঞ্চিও বহুতো বিষয় আছে। গোটেইখিনি ভেৰিফিকেশ্যনত আপোনালোকে বহুতৰ দেখিছেই কি কাৰণত ৰিজেক্ট কৰা হৈছে। বা তেওঁলোকে PGT এক্সাম দিলে, PGT সেইটো সময়ত ৰিজাল্ট দিয়া নাছিলে, বা GT তেওঁলোকে কৰি দিলে কিন্তু BEdটো তেওঁলোকৰ কমপ্লিট হোৱা নাছিলে, বা মাৰ্কশ্বিট চাৰ্টিফিকেট পোৱা নাছিলে তেওঁলোকে। যিহেতু ডেটটো মেটচ কৰিব লাগিব, যোনটো ডেটত আচলতে এই এডভাৰটাইজমেণ্টটো প্ৰকাশ পাইছিল এপ্লাই কৰা ডেটলৈকে, সেই ডেটত তেওঁলোকৰ সম্পূৰ্ণ BEd ডিগ্ৰী থাকিব লাগিব। বা তেওঁলোকে পষ্ট গ্ৰেজুৱেট যদি কৰি আছিল, পষ্ট গ্ৰেজুৱেটৰ তেওঁলোকৰ ৰিজাল্টসমূহ ঘোষণা কৰিব লাগিব। তেতিয়া তেওঁলোকে কোনো দ্বিধা নোহোৱাকৈ আচলতে এই চাকৰিটো পাব পাৰিব। কিন্তু যদিহে তেওঁলোকৰ কোনো মেটচ হোৱা নাই ডেট, তেনেহ'লে তেওঁলোক ৰিজেক্ট হ'ব। চ' তেনেদৰে বহুতো ৰিজেক্ট হৈছে, কিন্তু একুৰেট সংখ্যাটো এতিয়ালৈকে গম পোৱা নাই। চ' আপোনালোকে যিখিনি ছেকেণ্ড লিষ্ট আহিব, নিজৰ নাম প্ৰকাশ পাব বুলি ভাবি আছে, আপোনালোকে অলপ শান্তিৰে থাকক। কোনো ধৰণৰ কথা নাই। আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম নাহিলেও থাৰ্ড লিষ্টখনো প্ৰকাশ পাব পাৰে, যদিহে ছেকেণ্ড লিষ্টতো বহুতৰে ৰিজেক্ট হয়। কিন্তু এটা কথা, যিহেতু কাষ্ট ৱাইজ আপোনালোকৰ বেলেগ বেলেগ কাট অফ যাব, যিহেতু আপোনালোকৰ পষ্টবোৰ তেনেকৈ আছে কাষ্ট ৱাইজ। তো যিসকল মানে আনৰিজাৰ্ভত আছে, তেওঁলোকে ধৰি থওক যিটো আপোনালোকৰ 0.25, 0.50, 75 বা 1%, সেই তেনেকুৱাবিলাকে নিশ্চিন্তভাৱে আপোনালোকে ছেকেণ্ড লিষ্টত নিজৰ নাম আশা কৰিব পাৰে। যিহেতু হিন্দী ৰিজাল্টটোও দিয়া নাই GTৰ ক্ষেত্ৰত, হিন্দী ৰিজাল্টটো আহিলে ধৰক বহুতেতো কোৰ্ট কেছো কৰি আছে এতিয়া। যিহেতু ময়ো এজন ভুক্তভোগী হয়, মই যিহেতু PGTৰ এক্সামত দিছিলোঁ, মোৰো অলপ কমৰ বাবে মানে আচলতে নামটো নাহিলে। ছেকেণ্ড লিষ্টত মোৰ আহিব বুলি আশা কৰি আছোঁ। চ' PGTৰ যিহেতু ছাবজেক্ট ৱাইজ বেলেগ বেলেগ হ'ব, কিছুমানত পষ্ট বেছি আছিল, কিছুমানত কম আছিল। তো দেখা যাওক কি হয়। খুব সোনকালে প্ৰকাশ পাব ছেকেণ্ড লিষ্ট। জুলাই মাহৰ অন্তিমটো সপ্তাহে আচলতে প্ৰকাশ পাব লাগে। কি হয় চাই লওঁ। আৰু আপোনালোকক এনেধৰণৰ কিবা আপডেট আহিলে জনাই থাকিম। ধন্যবাদ।